এই মুহূৰ্তত আধাৰ কাৰ্ডক লৈ এটা ভাল খবৰ লৈ আহিছোঁ। নতুন বছৰত আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন। তথ্য সলনি কৰিবলৈ যাব নালাগে আধাৰ কেন্দ্ৰলৈ। ঘৰতে বহি পলকতে কৰিব পাৰিব আধাৰ আপডেট। আৰু যদি উপযুক্ত নথি নাথাকে তেন্তেও কৰিব পাৰিব ঠিকনাৰ আপডেট। যিসকল ব্যক্তিৰ নতুন ঠিকনাৰ উপযুক্ত নথি নাথাকে তেওঁলোকেও কৰিব পাৰিব আপডেট। পৰিয়ালৰ মুৰব্বীয়ে সন্মতি দিলেই আপডেট কৰিব পাৰিব সকলো ঠিকনা। এই বিষয়ে UIDAI-এ গ্ৰাহকসকলক প্ৰদান কৰিছে এই অনুমতি। এই প্ৰক্ৰিয়াৰ জৰিয়তে উপকৃত হ'ব ভাৰতবৰ্ষৰ লাখ লাখ ব্যক্তি। আৰু UIDAI-এ জানিবলৈ দিছে যে মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আধাৰ আপডেটৰ কামসমূহ।